Mu mama hata mama ya mama ata mama nogene dibone pobine kus tumake napale dibonde pus. Mu mama putul mama ya mama bipin mama nogene dibone pobine kus tumake napale dibonde pus. Dibonde pus. একদম মোফালে ঘুরি নাচাবি ভাল যা কিহৰ হাঁহি এৰা এজনী মই এটা পোনপটীয়া প্ৰশ্ন কৰিছো কাক মই মোক সুধিবা খোজ দেখিছে না পেটহে আগতে বাইলুঙৰ দৌৰটো মই দেখাই দিওঁ বাইলুঙক যদি শ্বুটিঙত মাতো বাইলুঙ এফালে আহা অঁ দেউতা কৈছোঁ এই আমি আগতে যে আমি চিটি বাছত উঠো তাই এনেকুৱা বুদ্ধি হওক হ'ব হ'ব আমি শ্বুটিং কৰি ঘৰলৈ যাওঁ চিটি বাছত উঠো গুৱাহাটীতো মহিলাৰ কাৰণে সংৰক্ষিত আসন থাকে ন মহিলাৰ কাৰণে আমি এনেকৈ উঠো উঠাৰ পিছত তাই চিটি বাছত কেনেকৈ উঠে জানে পেটে বহুত সহায় কৰে তাক ওচৰৰ মানুহে কিবা ভাল খবৰ আছে বুলি চিটটো এৰি দিয়ে কিন্তু মই আগতকৈ ক্ষীণাইছোঁ নে কওকচোন মুখখন ওলাই গৈছে হয়নে ক্ষীণাইছোঁ সন্মুখত বহি আছে চাইডৰ ফালৰ পৰা চোৱা গোলাই একে বাইলঙাটো খুব ধুনীয়া ৰাসত কংসও কৰে আপোনালোকে জানেতো শুনিতো ক'ৰবাত হ'লেও দেখিছে চাগে কংস হাঁহি এটা মাৰচোন তই চাওঁ মাত ভাগি আছে এনেই তই কষ্ট নোপোৱাকৈ মাৰ আৰু এবাৰ আমাৰ চাপৰি আহি যাব চাগে কাহো মাৰ লগত দেখিছে প্ৰতিভা কেনেকৈ খান্দি খান্দি উলিয়াই দিছোঁ এতিয়া মিচিকীয়া হাঁহি এটা মাৰ এতিয়া ব্ৰেকেটৰ ভিতৰত হাঁহি দে কেনেকৈ হাঁহে মানুহে কি মানুহে কুটিল বন্ধনীৰ ভিতৰত হাঁহিব লগা হ'লে কেনেকৈ হাঁহে ব্ৰেকেটৰ ভিতৰত মানুহে কেনেকৈ হাঁহে দে অনবৰত পেটৰ কথাই নাভাবে মূৰটোৰ কথাও ভাব এইয়া ব্ৰেকেটৰ ভিতৰত হাঁহিছে চা কেনেকুৱা বোলে আও হৰি বেছি দীঘল নকৰোঁ অনুষ্ঠান মই অকণমান আগতে সোমাইছোঁ মই অকণমান আগতে ওলাম কিয় ওলাবা নিদিওঁ আমি ওলাব লাগিব জানো দেখিলা নিদিয়ে ওলাবলৈ মণিবয়ে কৈ পঠিয়াইছে কেঁচাই যেনেকৈ সোমোৱাই দিছোঁ তেনেকৈ উলিয়াই আনিবি কাৰণ তেখেতৰ আমাৰ লগত ইমান কথা নাই বোৱাৰী মানুহৰ লগত কথা পাতি থাকে মই সুধিলে বোলো কি কথা পাতে বোৱাৰী মানুহৰ লগত ইমান কৈছে আত্মসহায়ক গোটৰ কথা বন্ধন গোটৰ কথা পাতি থাকে সেইকাৰণে মই যে চকু দিওঁ এইবাৰ মোৰ পকেমন লগতে লৈ এচাইথাক লৈ ফুৰিছে কিন্তু হাঁহি ধেমালিৰ মাজতে এটা কথা এটাও জনাই থওঁ যিহেতু ইমান ডাঙৰ গেডাৰিং এটা আমিওতো নাপাওঁ এখন চিনেমা আহি আছে ৰবি শৰ্মাদেৱৰ সুব্ৰত কাকতিৰ পৰিচালনাৰে শ্ৰী ৰঘুপতি বুলি তে চিনেমাখনৰ হয়তো আপোনালোকে গান দেখিছে জুবিন দাই এটা গানত কণ্ঠদান কৰিছে তে আশা কৰোঁ আপোনালোকে চিনেমাখন চাব ৰঘুপতি ময়ো তাত অভিনয় কৰিছোঁ ইমান দিন ৰসিক চৰিত্ৰত কৰা দেখিছে আমি বহুত ক্ষেত্ৰত সুবিধা নাপাওঁ কেতিয়াবা সুবিধা পালেও সেইটো কেতিয়াবা এষ্টাব্লিছ নহয় আমাৰ কষ্টটো গতিকে প্ৰতিষ্ঠা নাপালেতো কাম নাই তে এইখন চিনেমাত মই অকণমান বেলেগ ধৰণে ওলাম আশা কৰোঁ আপোনালোকে চাই ভাল পাব ৰঘুপতি খালি মনত ৰাখিব শ্ৰী ৰঘুপতি ৰবি শৰ্মা যেতিয়া আহে আপোনালোকে যেন চাই ৰঘুপতিক উৎসাহিত কৰে চাবনে নেচাই বাৰু আৰু এটা কৈ থওঁ ৱেব ছিৰিজ এখন আহিছে গুগল প্লে ষ্টৰত গৈ ৰিল ড্ৰামাত পাব কলৰ অফ বুলি ছাছপেন্স থ্ৰিলাৰ এনেকুৱা তাত মই চিৰিয়াছ ইনভেষ্টিগেটিং অফিচাৰ এজন কৰিছোঁ কেক বাদ দি কৰিবলৈ চেষ্টা কৰিছোঁ আপোনালোকৰ যদি আশীৰ্বাদ পৰামৰ্শ নাপাওঁ ময়োতো আগবাঢ়িব নোৱাৰোঁ আশা কৰোঁ আপোনালোকেও ৰিল ড্ৰামাত গৈ ৱেব ছিৰিজখন বিচাৰি চাব আৰু ভাল পাব লাগে এইখনো চাবনে বাৰু চাবনে নাচায় থেংক ইউ বহুত বহুত ধন্যবাদ যোৱাৰ আগত এটা কথা কৈ থৈ যাওঁ যদি কোনোবা নাৰীয়ে এগৰাকী পুৰুষক ভাল পাই শ্ৰদ্ধা কৰে গম পাব সেইজন পুৰুষ সেই নাৰীগৰাকীৰ স্বামী যদি 100গৰাকী নাৰীয়ে কোনোবা পুৰুষক গুৰুত্ব দিয়ে তেওঁ কাষলৈ যায় গম পাব সেইজন কোনোবা আদৰ্শ পুৰুষ যদি 10,000 নাৰী কোনোবা পুৰুষৰ কাষলৈ আগবাঢ়ি যায় তেওঁক মৰম কৰে গম পাব সেইজন কোনোবা ডাঙৰ চেলিব্ৰিটি আৰু যদি 10-12গৰাকী মহিলা কোনোবাৰ পুৰুষৰ কাষ চাপি যায় গম পাব সেইজন আন কোনো নহয় ফুচকা বেপাৰী বোলে আও হৰি
মই যিটো প্ৰশ্ন কৰিছিলোঁ ৰাইজক কৰোঁনে 10 নম্বৰ থাকিব অসমৰ এবিধ কঁকাল নোহোৱা ডিঙি নোহোৱা জন্তুৰ নাম কওক অসমৰ এবিধ ডিঙি নোহোৱা জহনি চফা হৈ যাবি তাতে মই জন্তু মোৰ ডিঙি নাই মোৰ কঁকাল নাই এইডাল কি ভাঙিছোঁ তেনেহ'লে হে এইটো কঁকাল নহয় কাঠৰ কুন্দা ঠেলাত নিলে যে লৈ যায় মই মানে আমাক ইয়ালৈ আহোঁতে হোটেলত যেতিয়া আছিলোঁ বহুত মানুহে গৈ ফটো দিছে তেতিয়া বয়সস্থ মোৰ বৰদেউতা এজন পালোঁ বৰদেউতাই বহুত বেহাৰ পৰিছে আমাক সকলোকে আশীৰ্বাদ দিছে আৰু বৰদেউতাক মানে মই ক'লোঁ যে আপুনি সঁচাকৈ চাইনে বৰদেউতাই কৈছে 10 বছৰৰ পৰা বৰদেউতাই চাই আহিছে আৰু মই বোলো আপোনালোকৰ ইয়াত মাৰ্ঘেৰিটাত আগতে আহিছোঁ সকলো মানুহে আমাক মৰম কৰে আদৰ কৰে আমাক আশীৰ্বাদ দিয়ে কৈছে সকলোৱে ভাল পায় মই বোলো সঁচাকৈ সকলো ভাল পায়নে মই বিশ্বাস নকৰা দেখি মোক এডাল যাদুৰ ৰছী দি পঠিয়াইছে এইডাল ৰছী আপোনালোকে দেখিছেনে এইডাল ৰছী কৈছে মাৰ্ঘেৰিটাবাসী ৰাইজৰ যদি মৰম চেনেহ আন্তৰিকতা বেহৰ বাৰী যদি সঁচা হয় এইডাল হেনো ফিট হৈ যাব মই এইটো কোৱা নাই যে এই ৰছীডাল যদি ফিট নহয় আপোনালোকে আমাক মৰম নকৰে বুলি মই কোৱা নাই কাৰণ আপোনালোকৰ মৰম চেনেহৰ মাজেদি বেহৰবাৰী 27 খণ্ডত ভৰি দিবলৈ গৈ আছে গতিকে আপোনালোকৰ মৰম চেনেহ আছে যিহেতু বৰদেউতাই ক'লে মই এবাৰ ট্ৰাই কৰি চাওঁ নেকি মনটোতো মাতি চাওঁনে যদি হয় যদি ফিট হৈ গ'লেতো আমি গম পাম মাৰ্ঘেৰিটাবাসী ৰাইজৰ মৰম চেনেহ সদায় আছে যাদৱ জিনজিন মাধৱ জিনজিন এই নহয় দেখোন মই আকৌ কৈছোঁ মই আপোনালোকক জুখি চোৱা নাই দেই ফিট নহ'লে ৰছী এনেকৈ একা বেকা হৈ থাকিলেও আপোনালোকে আমাক মৰম কৰে বুলি ভাবোঁ আপোনালোকৰ মৰম চেনেহৰ বাবে বেহৰবাৰী পোষ্ট যিহেতু 27 খণ্ডত উপনীত হ'বলৈ গৈ আছে হ'লেও বৰদেউতাই যিহেতু ক'লে যাদৱ জিনজিন মাধৱ জিনজিন এই মন্ত্ৰটো এখন খেলি মেলি হৈছে নেকি যাদৱ জিনজিন মাধৱ জিনজিন মাই ডগ এটা হাত চাপৰি দিয়ক কোনোবা দুজনমান বেয়া পোৱা মানুহো আছে চাহ যাদৱ জিনজিন মাধৱ জিনজিন আনচাৰ জিনজিন ফটো অ' নাই ভাল পায় কোনে ভাল পায় কোন ফালৰ মানুহে বেছি ভাল পায় কোন ফালৰ মানুহ বেছি ভাল পায় ওপৰলৈ দেখুৱাইছে ওপৰত কোন মানুহ আছে না বেয়া পোৱা মানুহ কোনফালে আছে এই নহয় কিন্তু মানে ইমান সময় দিছে না ৰছী এডাল বেকাৰ আছে যে ফিট হৈ আছে মাৰ্ঘেৰিটাবাসী ৰাইজ আমাক কিমান ভাল পায় আমি গম পাই গ'লোঁ গতিকে সকলো মানুহৰ কাৰণে আকৌ এবাৰ ধন্যবাদ বহুত ধন্যবাদ আমিও অনুষ্ঠান সামৰিছোঁ আপোনালোক সদায় এনেকৈ হাঁহি ফূৰ্তিৰ মাজেৰে থাকক এনেকৈ সদায় এই একতাটো সদায় থাকক মাৰ্ঘেৰিটাৰ আমাৰ প্ৰতি যি মৰম শিল্পীৰ প্ৰতি যি মৰম সেয়া সদায় থাকক আৰু অনুষ্ঠান সামৰিছোঁ যদি আমি কিবা আপোনালোকৰ মনত গম নোপোৱাকৈ কষ্টও দিছোঁ দায়িত্ব নধৰিব ধেমালিকৈ অনুষ্ঠানটো কৰিছোঁ আৰু যোৱাৰ আগত এটা কথা কৈ থৈ যাওঁ বহুতে মই কোৱা কথাটো জানে আৰু সেইটো কৈ অনুষ্ঠান সামৰিম মই কওঁ যে প্ৰত্যেক সফল পুৰুষৰ প্ৰত্যেকজন সফল পুৰুষৰ আঁৰত এগৰাকী মহিলা থাকে প্ৰত্যেকজন সফল পুৰুষৰ আঁৰত এগৰাকী মহিলা থাকে প্ৰত্যেকগৰাকী সফল মহিলাৰ আঁৰত কি থাকে প্ৰত্যেকগৰাকী সফল মহিলাৰ আঁৰত কি থাকে জানেনে পুৰুষৰ আঁৰত এগৰাকী মহিলা থাকে প্ৰত্যেকগৰাকী সফল মহিলাৰ আঁৰত এখন বিউটি পাৰ্লাৰ থাকে বোলে আও হৰি থেংক ইউ যাবলৈ নিদিওঁ আমি সকলোৱে নাচিম দেই